quitarla porque sé que me conviene. Voy a darle. ৰাতি হুতে যদি বস্তুটো ভালদৰে ইউজ কৰিব নাজানে আৰু তেতিয়াই ফাটি যায়, তেতিয়া এনেকুৱা মক্কেল প্ৰাণীৰ জন্ম হয়। বোলে চালা মক্কেল। নমস্কাৰ বন্ধুসকল, কি খবৰ? পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাই আছে মাজুলীৰ ৰষ্টাৰ বয় ইউটিউব চেনেল। আৰু ভিডিঅ'ৰ আৰম্ভণিতে কৈছে এইটো অকল ধেমেলীয়াৰ কাৰণে বনোৱা হৈছে। চ' গাইজ হেডফোনডাল কাণত লগাই লোৱা আৰু নাম্বাৰ 1 বাকচুদিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰো। মই 2 দিন মানৰ আগতে ভাবিছিলো ৰষ্টিং বস্তুটো এৰি ঘৰতে বহি মাখি মাৰি থাকো, কিন্তু না তোমালোকৰ সাপোৰ্ট কমিছে না বাকচুদি কৰা মক্কেলামি বিলাক কমিছে। Oh my god! Wow! মানে গাড়ী চলাইছে নে কি চলাইছে মানে একো ধৰিব পৰা নাই। মোৰ চিধা চিধি কথা, যেতিয়া ইহঁতৰ খজতি বোলা বস্তুটো উঠি আহে আৰু তেতিয়া ইহঁতে এনেকুৱা মক্কেলামিবিলাক কৰা ষ্টাৰ্ট কৰে। আৰু সেইকাৰণে মই কালি হস্পিটেলৰ পৰা এটা খজতিৰ দৰৱ আনিছো। এইটো লগাই লবি। চোৱা, ইহঁতক কৈছো ঘৰৰ ভিতৰত ইহঁতে বুকু হিলাই নে পকৰ হিলাই সেইটো মই কবলৈ যোৱা নাই বা কবলৈ নাযাওঁ, কিন্তু কেমেৰাৰ আগত এনেকুৱা কৰিলে আমি ৰস কৰিমেই, চিধা কথা। কাৰণ আজিকালি ক্লাছ 8ৰ পৰা ল'ৰা ছোৱালীয়ে মোবাইল ল'ব ধৰিছে বা চলাব ধৰিছে। আৰু যদি তোমাৰ এই বক্সুদিটো দেখা পায় আৰু ইহঁতে তোমাৰ পৰা কি শিকিব? টিকা হিলোৱাটো নে নাই হেৰিডাল হিলোৱাটো? Like a rock star, spend a lot of money on my brand new guitar. চালে এইটো বোলে ইয়াৰ গিটাৰ। মই নাজানো কেলা সি গিটাৰ বনাই নে কি বনাই সেই দুটাক, কিন্তু কেতিয়াবা সি ঢোলো বনাই পেলাব আৰু সেই ঢোল আমি সকলোৱে মিলি বজাম। আৰু মই যদি কেলা একেটা কাপোৰকে পিন্ধি সদায় ভিডিঅ' বনাব লগা হৈছে, কিন্তু চানাৰ ক্ষেত্ৰত সেয়া নহয়। চানাৰ কাৰণ আধা মিটাৰ ৰুমাল এখন মেৰিয়াই দিলে বছ হৈ গ'ল। এইজনীকতো নকৈছো আৰু তাৰ বয়ফ্ৰেণ্ডটো দেখা নাই জনী চাই লওক। এইটো ব্লেক এণ্ড হোৱাইট টিভি পিকচাৰ আৰু এইটো নিউ এলইডি টিভি পিকচাৰ। আজিকালি যি দেখিছো ইনষ্টাগ্ৰাম বস্তুটো ওলোৱাৰ পৰা বোৱাৰীক বাদ দি আমি ল'ৰাবোৰেহে কাঁহী বাতি ধোৱাত লাগিবলগীয়া হ'ব। আইতা কি কলে? চালা পুৰবালিতকে বাপে কেইজন। ইয়াৰ চেহেৰা চাই এনেকুৱা লাগিছে যেন মোৰ আইতাৰ বয়সৰ সমান। ইয়াৰ চালা ইনষ্টাগ্ৰামত বাকচুদি কৰাটো বাদে দিছো। ই চালা কাৰ ভাইটিলে বিয়া হয়? চোৱা, গোটেইকেইটা মক্কেলক কৈছো মই, বুকু পেট টিকা দেখুৱাই বা লৰাই ফেমাছ হৈ একো লাভ নাই। তাতকে ভাল কাম এটা কৰি দেখুৱা আৰু আগবাঢ়ি যোৱা। এইবিলাক কৰিলে ন মা দেউতা বা ভাইটি ভন্টি সকলোৰে সন্মান হানি হয়। এই চালা মক্কেল, ইহঁতক কেলে ইমান বুজাই আছো? কুকুৰৰ নেজ এনেও চিধা নহয়। চ' গাইজ, আজিৰ ভিডিঅ'টো আজিলৈ ইমানে। আৰু মই নাজানো, যিমান পাৰে শ্বেয়াৰ কৰা। মক্কেলামিবিলাক অসমৰ পৰা কমিব লাগে। আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবা। কমেণ্ট বক্স খোলা আছে। মক্কেলামিবিলাকক যোনে যেনেকে পাৰে ফালি দিয়া কমেণ্টত। আৰু আজিলৈ দিছো বাই।